গাইজ আমি এয়া জঙ্গলৰ মাজত আহিছো ফটো উঠাৰ কাৰণে কি মাছ পাইছে আয়ো আয়ো কি মাছ পাইছে আমার কি শেং মাছ পাইছে গরৈ মাছ পাইছে রাধা যায় যমুনা কাষতে Hello everyone, welcome back to my channel. तो आज हमार फाइनली जनरल फ्रेशर्स तो ये हमार रेडी हलो बेबी पिंक साड़ी पिंधी तो हमार सेप्टेम्बर 20 तारिखे होगा उठा आसिल फ्रेशर्स पेंडल चेनेल सब पता होइसिल बाट जुपिनदा जेहेतु फ्रेशर्सर एकदिना सन्धिया मृत्यु हल माने रूपरे मृत्यु हल एटो कारणे आमार फ्रेशर्स तो पिछुवाई दिया आसिल तो फाइनली আজি पूरा एक माह पार हो गल আজি आमार फ्रेशर्स আজি হৈছে 27 অক্টোবৰ सेप्टेम्बर 20 तारिखे होगा কথা আছিল पूरा एक माह पार हो गल এতিয়া आमार फ्रेशर्स तैयार रेडी হৈছে মই কেনেকুৱা লাগিছে জনাবো तो আজি आमार स्पेशल गायक আহিব তো ভিডিওটো লাষ্টলৈকে চাই থাকিব দেখা পাব কোনে আহে তো লেটস ষ্টাৰ্ট দ্য ভিডিও গাইস এয়া আমি আহি পালো এতিয়া প্ৰগ্ৰাম ষ্টাৰ্ট হোৱা নাই বাৰু আমি সোনকালে আহি পালো আহি এয়া আমি ভিতৰলৈ সোমাই যাই আছো লগৰবোৰৰ সৈতে সো এয়া আমি ভিতৰলৈ সোমাই গৈ আছো গটেকেইজনীয়ে হৈ দিছে হা আজি আপোনালোকে চাৰিওপিনে একদম ছোৱালীয়ে দেখা পাব একদম পুৰা আজি পুৰা গোটেই ষ্টুডেণ্টে আহিছে ন একদম কলেজ ফুল হৈ গৈছে লাষ্টলৈকে একদম খজ দিব জেগা নোহোৱা হৈ গৈছে সব ষ্টুডেণ্টে আহি গৈছে আজি মানে ফ্ৰেছাৰ্ছ বুলি সকলোৱে আহিছে সিংগাৰো আহিব দুইজনীকৈ তো এই আমি আহি পালো এতিয়াও ষ্টুডেণ্টবোৰ অহা নাই খজ কাৰি কাৰি আহি পালো এই আমি পেন্ডেলৰ সন্মুখত এতিয়া আমি বহিম বলে প্ৰগ্ৰাম বিলাক এনজয় কৰিম তো আমাৰ লগত আপোনালোকে এনজয় কৰক ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ ষ্টুডেণ্টে পঢ়ে তো বিভিন্ন জাতি জনগোষ্ঠীৰ আপোনালোকে ডেন্স সমূহ দেখা পাব ইয়াতে বিভিন্ন ধৰণৰ নিজৰ নিজৰ ট্ৰেডিশনেল ড্ৰেছ ফাৰ্ষ্টতে পতাকা উত্তোলন কৰিলে তাৰ পিছত জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাই আমাৰ ফাংচনখন আৰম্ভ কৰি দিল আজিৰ দিনটোৰ কাৰ্যসূচী চাই যাব একদম শেষলৈকে এয়া আজি নিযুত মইনা আঁচনিৰ চেকো বিতৰণ কৰি আছে তো আমাক আজি নেদে সেইটো কাৰণে আমি ইয়াতে ফটো উঠিব আহি গলো আমি ফটো উঠি ঘূৰি ফুৰিলো ফটো উঠা হোৱাৰ পিছত এয়া তাৰ পিছত আমাৰ গোটেইবিলাকে যাব দিলে ফিল্ডলৈ তাত বিভিন্ন জাতি জনগোষ্ঠীৰ ডেন্সসমূহ হ'ব তো চাই যাব ভিডিঅ'টো তো এয়া ফাৰ্ষ্টতে আমাৰ বিহু ডেন্সেৰে আৰম্ভণি হ'ল তাৰ পিছত বিভিন্ন জাতি জনগোষ্ঠীৰ ডেন্স ময়ো উপভোগ কৰিলোঁ আৰু আপোনালোকে উপভোগ কৰক মই এনেকুৱা ফাৰ্ষ্ট দেখিছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ ডেন্সসমূহ এনেকৈ বহুত ভাল লাগিছে আপোনালোকে চাই থাকিব হেল্ল হেল্ল কি মাছ পাইছে আয়ো আয়ো কি মাছ পাইছে আমার কি শেং মাছ পাইছে গরৈ মাছ পাইছে ফিটিকরি মাছ পাইছে আর কি আছে কুশা ও কেটা একটা ডুরিবা লাগছে ও আয়ো হেল্ল হেল্ল গাইজ আমি এয়া জঙ্গলৰ মাজত আহিছো ফটো উঠাৰ কাৰণে গাইজ এয়া আমি জঙ্গলত ফটো উঠাইছো হৈ আছে ৰে কি হৈ আছে মাজে মাজে আৰু ফটো উঠিছো দে গাইজ আমাৰ ফটো উঠা হুটাই বলা নাই ফটো উঠি আছো বাট উঠি আছো আৰু এতিয়া আমাৰ ষ্টেজ প্ৰগ্ৰাম হ'ব বলক ষ্টেজ প্ৰগ্ৰামত
কি মাছ পাইছে আমার কি শেং মাছ পাইছে গরই মাছ পাইছে ফিটিকরি মাছ পাইছে আর কি আছে কুশা ও কেটা একটা একটা ডুরিবা লাগছে ও আয়ু হেলো হেলো কাষতে কলচি লৈ জুমি চাই কৃষ্ণ হাততে এইবাৰ আৰু আগৰ নিচিনা ফ্ৰেছাৰ্ছ হোৱা নাই আৰু মানে জুবিন দা যিহেতু আমাৰ মাজত নাই তেওঁ সদায় আমাৰ মাজতে থাকিব তথাপিও এণ্টাৰটেইন কৰিব চেষ্টা কৰিছে তথাপিও সিমান এটা ভাল লগা নাই আৰু চবৰে মনবোৰ তথাপিতো আমি জীৱনত আগুৱাই যাবই লাগিব ন তো সেইটোৰ কাৰণে আৰু চবেই আৰু মনবোৰ মাৰি থাকিলে নহ'ব ন জীৱনতো আগবাঢ়ি যাব লাগিব সেইটোৰ কাৰণে চবেই এনেকৈ অলপমান এনজয় কৰা হ'ল আগৰ নিচিনাতো এনজয় নাই বাৰু কথা পাততে আমাৰ মৰমৰ শিল্পী ষ্টেজ আহি পাই গ'লে বহুত ভাল লাগে প্ৰথমে আৰু আমাৰ নতুন ফ্ৰেছাৰ্ছসকলক বহুত অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু লগতে বহুত ধন্যবাদ ইমান এটা সুন্দৰ অনুষ্ঠানত মোক আমন্ত্ৰণ জনোৱাৰ বাবে জুবিনদাৰ গীত এটি আছে শুনিছেনে ৰাতি ৰাতি হল মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ হৈ পৰে বেছিভাগ জুবিন দাৰে গান গালে লাষ্টৰ ফালে মাজুলী গান গোৱাতে চবৰে অলপমান নাছিলে আৰু ইমান এনজয় কৰা নাই বাৰু চবৰে দুখ লাগিছে তো এয়া আমি ফাইনেলি ঘৰলৈ যাব ওলালোঁ ভিৰ আমাৰ ৰাস্তাটো ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু এজন ছিংগাৰ আহিছিল বাৰু লোকেল ছিংগাৰ বিদিশা ৰাভা বুলি তো নাচালোঁ আৰু আমি ঘৰলৈ যাব ওলালোঁ আজিলৈ বাই বাই যিহেতু ৰাতিও হৈ গ'ল সেইটো কাৰণে আমি ঘৰমুৱা হ'লোঁ আৰু অনলাইন আছে তোমাক আইছে গেল গাইছ কি কৰা তো আইছে আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম এই আমি ৰিক্সা ৰখি আইচক্ৰীম খাই আছোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট এটা ভিডিঅ'ত আৰু এবাৰ লগ পাইছোঁ